তো আমি এতিয়া ৰেডি ভিজুৱাৰ ফলতে মই চিকেনটো বনাই দিলোঁ অলৰেডি মানে মই আহি পেলাই লগালগ চিকেনটো ধুই সকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে কুশলে আছে আছামিজ ব্লগাৰ পম্পি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই তো আজি লৈ আহিছোঁ ভিডিঅ' এটা খুব ধুনীয়া তো আজি কি হয় আপোনালোকে চাই থাকক শেষলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো প্ৰথমতে মই আপোনালোকক দেখাওঁ যে মই কি বনাই আছোঁ এতিয়া আৰু ডিউটিৰ পৰা আহিলোঁ মাত্ৰ আহি পেলাই এতিয়া চব্জি তব্জি বজাৰ চজাৰ কৰি লৈ আহি কেনে এতিয়া বনাবলৈ ওলাইছোঁ আপোনালোকক দেখুৱাম ফলতে মই চিকেনটো বনাই দিলোঁ অলৰেডি মানে মই আহি পেলাই লগালগ চিকেনটো ধুই পাখলি চব্জি তব্জি কাটি এইবিলাক মই চিকেনটো বনাই দিলোঁ ইমান হেৰি নাই নৰ্মেল হিচাপত বনাইছোঁ ভাবিছিলোঁ অলপমান ড্ৰাই হিচাপত খাম কিন্তু গ্ৰেভি টাইপে হৈ গ'ল মছলাখিনি দি পেলাই তো ইয়াতে মই বিশেষ একো দিয়া নাই ইয়াতে মই দিছোঁ কি কয় এইটো বিলাহী আলু তাৰপিছত পিঁয়াজ বটি পেলাই দিছোঁ এনেকৈ মছলাখিনি বটি পেলাই দিছোঁ আদা নহৰু তো বিশেষ একো নাই তো মই আগতে ভবা নাছিলোঁ যে ভিডিঅ' বনাম বুলি সেইটোৰ কাৰণে তো এয়া কমপ্লিট হোৱা নাই এতিয়ালৈকে হ'ব আৰু এতিয়া মই অকণমান ঢাকি থৈ দিছোঁ চিকেনটো তাৰপিছত মই এইপিনে এক পিচ লেগ পিচ এটা ধুনীয়াকৈ মই মছলা চছলা দি পেলাই ইয়াতে গেছত মই হেৰি কৰি লৈছোঁ পুৰি লৈছোঁ তাৰপিছত মই এইটো এতিয়া এটা মানে চাটনি টাইপৰ বনাম আৰু ধুনীয়াকৈ ভাতৰ লগত খাব পৰাকৈ আৰু ইপিনে মই বনাই আছোঁ এতিয়া পদিনা ধনিয়া আৰু মান ধনিয়াৰ চাটনি আৰু চিকেনত দিম মই লাষ্টত লাই শাকটো তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু মই আজি আপোনালোকক ভাইটি আৰু মোৰ ফুড চেলেঞ্জ দেখুৱাম ৰেডি হৈ আছে ধুনীয়াকৈ চিকেন বনাই দিছোঁ অকণমান ড্ৰাই টাইপ কৰিম ফ্ৰাই নিচিনা তাৰপিছত ইপিনে মই পদিনা আৰু মান ধনিয়া আৰু ধনিয়াৰ মই চাটনি এখন বনাম তাৰপিছত এইটো তন্দুৰীটো ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি চাটনি এখন বনাম তো আজি খানাটো পূৰা টেষ্টি হ'ব আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমাৰ যিটো চেলেঞ্জ হ'ব ভাতৰ যিটো চবতে পূৰা জ্বলা দিছোঁ কিন্তু মোৰ ভাইটি মানে জ্বলা খাব নোৱাৰে তো ভাবিছোঁ ইয়াক চবতে জ্বলা দি দিছোঁ খাব পাৰে নে নোৱাৰে চাম আৰু আমি দুটাৰ মাজত চেলেঞ্জ লগাম কোনে ফাৰ্ষ্ট খাব পাৰে তো আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো তো এতিয়া মই ৰখি আছোঁ চব ৰন্ধা বঢ়া চব খতম হৈ গ'ল মই ভাবিছোঁ এতিয়া ফুড চেলেঞ্জ কাৰ লগত কৰিম কাৰণ মানে এনেকুৱা এটা মানে অঘটন ঘটি গ'ল ভাইটিক মানে যেতিয়া মই চিকেনটো চেক কৰিব দিলোঁ যেনে জ্বলা হৈছেনে নাই নিমখ হৈছেনে নাই তেতিয়া ভাইটিয়ে ক'লে বাপ ৰে বাপ মইতো চিকেন খাব একেবাৰেই নোৱাৰোঁ মই আজি চিকেন নাখাওঁ মই নিমখ তেলে দিয়া ভাত খাম লাগে হ'লে মই তথাপিতো মই চিকেন দি ভাত নাখাওঁ কিন্তু মই এই চিকেন খাব নোৱাৰোঁ ইমানেই জ্বলা হৈছে কাৰণ মোৰ ভাইটিয়ে একেবাৰেই জ্বলা খাব নোৱাৰে কিন্তু মই ভাবিছিলোঁ আজি মই এটা চেলেঞ্জ ভিডিঅ' এটা বনাম যিহেতু তো মই অকণমান ভোট জলকীয়া দিছিলোঁ ৰেড চিলি দিছিলোঁ তো সি মানে কৈছে কি একেবাৰে খাব নোৱাৰোঁ তো সেইকাৰণে মই বিজুক ফোন মাৰিলোঁ যে বিজু মই এনেকুৱা এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ ইউটিউবত তো এতিয়াতো ভাইটিয়ে মোৰ বাবুই যিহেতু ক'লে যে ভিডিঅ'ত একেবাৰে বনাব নোৱাৰে সি একেবাৰে জ্বলা খাব নোৱাৰে সি এক্সট্ৰাকৈ কণী ভাজি আছে তো সেইটোৰ কাৰণে এতিয়া সি বনাব নোৱাৰে এইটো একদম কেঞ্চেল হৈ গ'ল তো এতিয়া মই কৈছোঁ বিজু তুমি প্লিজ সোনকালে আহি যোৱা আৰু এই ভিডিঅ'টো মই যিহেতু মই কৈছোঁ যে ভিডিঅ'টো বনাম বুলি তো তুমি যিহেতু অকণমান হ'লেও জ্বলা খাব পাৰা ইমান জ্বলা খাব নোৱাৰে বাৰু তথাপিতো তুমি আহি যোৱা প্লিজ ভিডিঅ'টো বনাওঁ আমি যিহেতু মোৰ জীৱনৰ প্ৰথমটো চেলেঞ্জ ভিডিঅ' হয় ফুড চেলেঞ্জ ভিডিঅ' তো মই এইটো স্কিপ কৰিব নিবিচাৰোঁ তো সেইকাৰণে মই তেখেতক মাতি দিছোঁ আৰু যিহেতু অকলে ভাত খাবৰ কাৰণে ইমান এটা ভালো নালাগে তো সেইটো কাৰণে মই কৈছোঁ যে তুমি প্লিজ আহি যোৱা আৰু ভিডিঅ'টো আজিৰ কাৰণে মই বনাই দিওঁ আৰু চাওঁ আৰু তেখেতে কৈছে কি তোমাৰ ইউটিউবতো ইমান ছাবস্ক্ৰাইবো নাই তো কোনে কেইটানো ভিডিঅ' চাব তো মইনো কি চেলেঞ্জ ভিডিঅ' বনাম বাৰু তাৰপিছত মই কৈছোঁ কি যি চেলেঞ্জ ভিডিঅ' যিসকল লোকে চাই বাৰু সেইটোত কোনো প্ৰব্লেম নাই কিন্তু তুমি ভাত সাজটো ধুনীয়াকৈ খাই যাব পাৰিবা ন সেইটোৱে বহুত মোৰ কাৰণে তো আহা আৰু মই ধুনীয়াকৈ ভাত এসাঁজ বনাইছোঁ তো তুমি খাই যোৱা আৰু সেইটোৱে বহুত আৰু ভিডিঅ'টো বনাই যোৱা সেইটোৱে কৈছোঁ তো এতিয়া আপোনালোকে চাই থাকক বিজু আৰু মই ভিডিঅ'টো বনাম তো আপোনালোকে যদি ভাল লাগে চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো আমি এতিয়া ৰেডি বিজু আৰু মই বিজু কেনেকুৱা ফিল হৈছে তোৰ ফাৰ্ষ্ট টাইম মানে আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে কেনেকুৱা পালে আৰু কোনটো জিকে আজি ফাৰ্ষ্ট টাইম যিহেতু আমি চেলেঞ্জ ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ তো আপোনালোকে চাব শেষলৈকে যদি ভিডিঅ' আহে তেতিয়াহ'লে খুব ভাল যদি মই আৰু খুব বেয়া তো আপোনালোকে যিহেতু ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহ'লে প্লিজ চাই থাকক ভিডিঅ'টো তো আমি এতিয়া আৰম্ভ কৰিছোঁ প্লিজ তুমি লাহে লাহে খাবা
ফাৰ্ষ্ট টাইম ব্লগ হয় মোৰো মানে ফুড চেলেঞ্জৰ ওপৰত তো আপোনালোকে প্লিজ কিবা যদি ভুল ক্ষমা কৰি দিব খাই আছে ক্ষমা কৰি দিব আগলৈ মই কি ভিডিঅ' বনাব লাগে আপোনালোকে ক'ব যিটো মই কৈছিলোঁ যে যেতিয়া মই জেছ আনস্ক্ৰিপ্টেড চেলেঞ্জলৈ গৈছিলোঁ তেতিয়া মই কৈছিলোঁ যে মই বিভিন্ন ধৰণৰ ভিডিঅ' দিম কেতিয়াবা হয়তো মই টেলিভিছন ভিডিঅ' দিম কেতিয়াবা হয়তো মই বনাই ভিডিঅ' দিম বাপৰে বাপ বহুত জ্বলা লাহে লাহে খা ভাই তেনেকুৱা মানুহ তই প্লিজ অকণ লাহে লাহে খা বহুত জ্বলা বাপৰে বাপ নিজে খাবি মানে খাওঁ বহুত জ্বলা ইমান জ্বলা খোৱাৰ বা নাই লাহে লাহে খাবাই নেমুটো পৰিয়ে গ'ল নাখাওঁ আৰু বহুত জ্বলা কেনেকৈ খাব আমি পোৱা নাই ভাইটি এনে নাখাওঁ বুলি কোৱা নাই সঁচাকৈ নাখাওঁ বুলি এনে কোৱাৰ কাৰণ আছে লাহে লাহে খাওঁ ভাই ইমান জ্বলা খাব পাৰোঁ নে খামি বজাত খালি জ্বলা খোৱা জেগা নাই যে তাত কৰা কাৰণে লাগিবই তোক ন তাত কৰা কি কৰিব কচোন বাৰু লাহে লাহে খাবাই ফাৰ্ষ্ট টাইম ব্লগ তাকো ফাষ্ট ফুড চৰি এইটো কি বুলি কয় ফুড চেলেঞ্জ তাকো ইমান মই যদি আৰু কেনেকুৱা ধৰণৰ হ'ব কওকচোন মোৰে চেলেঞ্জ যদি মই আৰু কেনেকুৱা ধৰণৰ হ'ব প্লিজ লাহে লাহে খানা খাই লাহে লাহে খাব পাৰোঁ ন অকণমান কিন্তু ভাতো বাচি দিছিলোঁ মই তাৰপিছত ইমান সোনকালে কেনেকৈ খাই পেলালি এতিয়া মানে এই তিনিটা জ্বলা মই খাব লাগিব এইটো বহুত বেয়া কথা এইটো বহুত বেয়া কথা মানে না কওকচোন বাৰু এইটো হয় ৰঙাটো জলকীয়া দিলে কম আছে আপোনালোকে কওকচোন বাৰু মই ফাৰ্ষ্ট টাইম ফুড চেলেঞ্জ এটা ভিডিঅ' বনাইছিলোঁ বাবুক যদি ল'লোঁ হয় মই 100% চিয়'ৰ মই আহিছে তো জলকীয়া খাব নালাগে তো এটা চেলেঞ্জ কৰিছিলোঁ তো 500 টকা খালি মোক দিব আৰু ঠিক আছে বাই বাই মই খাই গ'ল মই ভোট জলকীয়া নাখাওঁ জলকীয়া খাব নালাগে খাব লাগিব পুজা ঠিক আছে হ'ব বাৰু মই বঢ়িয়া খানা এটা জ্বলা খাই দিওঁ ষ্টপ দিয়া পানী খাই মই কি লগাইছো মুখে দিমাইছো বাপৰে বাপ ইমান জ্বলা ৰঙাটো খাই দিয়া আকৌ ৰঙাটো খাব নোৱাৰোঁ তই কি জলকীয়া খাই জলকীয়া নাখায় আরে চেলেঞ্জ নেলাগে খাব নালাগে বুলি খাব বহুত জ্বলা খাব নোৱাৰিছোঁ আৰু কাণ গৰম হৈ গৈছে আপোনালোকে যেনেকুৱা মানে জনাব বাই বাই
চেলেঞ্জটোত মই হাৰিছিলোঁ আৰু ভিডিঅ' বনোৱা নহ'ল। ৰাতিপুৱা মই টাইম নাপালোঁ, এতিয়া ডিউটিত ওলাই আহিছোঁ। তো ভিডিঅ'টো ভাবিছোঁ মই আপলোড কৰি দিওঁ। তো যিহেতু কালি ভিডিঅ'টো মই মানে শেষত মই কৰিব নোৱাৰিলোঁ আৰু একেবাৰে জ্বলা খাই পেলাই অৱস্থা বেয়া হৈ গৈছিলে। তো ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব কমেণ্ট কৰি, আৰু যদি কিবা ভুল হৈছে শুধৰাই দিব, আৰু যিহেতু ফাৰ্ষ্ট টাইম বনাইছিলোঁ তেনেকুৱা ধৰণৰ ভিডিঅ'। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে ভাল পাব সেইটো জনাব আপোনালোকে। বাকী সেয়াই আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।